এইখন হৈছে পাচলি বাৰীখনতে চাৰিওপিনে জাল বেৰি থোৱা আছিলে মানে বিশেষকৈ মানে এই কুকুৰাবিলাকে মুৰ্গীবিলাকে গোটেই লাই চব্জি খাই খতম কৰি দিয়ে আৰু খুচৰে বুলি চাৰিওপিনে বেৰা দি সেই হেৰি জাল এনেকুৱা লাঙি জাল আৰু এনেকুৱা ফাঁচি সূতাৰ জাল দি পেলাই লগাই থোৱা আছিলে আৰু এইজোপা জাতিলাও লাহে লাহে লাগিছে আৰু কিন্তু এই জালখনতে আহি এই মাছুৰুকা চৰাই এজনী আহি লাগি আছে বেচাৰা বহুত কষ্টত আছে এইজনী কিমান সময়ত লাগিলে কি কথা নাজানো আহি দেখি পাইছোঁ সি লাগি আছে আৰু এইজনী মাছুৰুকা চৰাইজনী বেচাৰা বহুত কষ্টত আছে সি যেন কৈছে মোক নেমাৰিবি বা মই জালত লাগি আছোঁ মোক মুক্তি কৰি দিয়া চট ফটাই আছে আৰু ঠোঁটটা বহুত ডাঙৰ নহয় খুটিব বুলি ভয় ঠোঁটটা বহুত জোৰ নোৱাৰে নহয় চাব কেনেকৈ আহি লাগিলেও তুমি মই আপোনাক হেৰি কৰাই দিওঁ ঠোঁটৰ এইটো বহুত ধাৰ আছে দেই মই এতিয়া তোমাক আজাদ কৰাই দিম কিবা বহুত হেৰিটো বেয়াকৈ লাগিব বহুত কষ্ট কৰিছে চিন্তা কৰিব নালাগে এই আলু বাৰীখনত আহি পেলাই কিবা পোক পৰুৱা খাব আহিছিলে চাগে এতিয়া লাগি গ'ল কিন্তু এইবিলাক জাল কিন্তু হেৰিৰ কাৰণে পাতিছিলোঁ মুৰ্গী যাতে সোমাব নোৱাৰাকৈ এতিয়া আলুবিলাক খুচৰিব নোৱাৰে সেইকাৰণে পাতিছিলোঁ চৰাইৰ কাৰণে পতা নাই কিন্তু ই আহি লাগি গ'ল জালখন ফালিবহে লাগিব তেতিয়াহে ধৰিব চকুটো লাগিছে নেকি বহুত কষ্ট পাইছে ৰ নেকামুৰিবি মই তোমাক চাই দিছোঁ জালখন নতুন জাল নাছিলে পুৰণা জাল বেছি ফালি গোটেই ছিঙিব লাগিব তাত হ'ব দেই হ'ব ৰ'বা গুচাই দিম ৰ'বা পুৰা আয়া ৰ'বা নাকামুৰিবা ৰ'বা তোমাক মই এতিয়া মুক্তি কৰি দিম কি খাব আহিছিলে বাৰু ইয়াতে কেনেকৈ এনেকৈ ফচিলি তুমি বেচাৰা কিবা পোক পৰুৱা ধৰিবৰ কাৰণে আহিছিলে চাগে আহোঁতে জালখনত লাগি গ'ল সেই জালখন কিন্তু হেৰি কাৰণে চৰাইৰ কাৰণে পতা নাছিলে যাতে বাৰীত মুৰ্গী সোমাব নোৱাৰে সেইটো কাৰণে পাতিছিলে নেকামুৰিব যদি চকুটোত কিবা হৈছে নেকি এইজনী চৰাইজনী তেনেকৈ বিশেষ কোনো দুখ পোৱা নাই পাখিটো ঘাঁহ চাহ লগা নাই সি জুতপুত খাই আছিলে ঠোঁটটা পুৰা ধাৰ আছে আঘাত কৰি দিছ এইজনী চৰাই এইজনী মাছুৰুকা চৰাই বেচাৰে বহুত কষ্ট পালে জালখনে মুৰ্গী নোসোমাবৰ কাৰণে এই পুৰণা জালবিলাক বেৰি থৈ দিয়া আছিলে তাৰপৰাই জালখনত তেতিয়া সি কি কাৰণে আহি পেলাই জানো লাগি গ'ল উৰি যাব পাৰিবি নাই নোৱাৰিলেতো ভালকৈ আপডাল কৰিব লাগিব কেইদিনমান তাৰপিছত উৰুৱাই দিব লাগিব যা উৰি যা যদি যা গুচি গ'ল